वेलकम बैक टू माय यूट्यूब चैनल दुरा ब्लॉग की खबर आपलोगों मोर एकदम अल्टिमेट तो घर आसो ही बर्तमान गेटखन देखि आछे गम पाइसे माने फटो फटो मैं बेकग्राउंड अकल एटुए हेकारणे কৈছো गेटखन देखि आछे गम पाइसे मैं घर आसो ही बुली तो माने मैं कि बुली कय खरसर स्कुल दुखन আছে ताते माने रातिपुवा जाऊँ और शुक्रबारे शनिबारे जेहेतु मैं घर नाथाकों तो इयार शुक्रबारे शनिबारे अकल माने दुदिने जाबले टाइम पाऊँ तो स्कुल दुखनले केलेनो जाऊँ कि करोगे गई पिनी सकलोखिनि देखाई आसो अकमान देखि पिनी गम पाइसे कि किबा কৰিবলৈ যাওঁ বুলি तो ভিডিঅ' একদম ভালকৈ চাবলৈ হ'লে স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু পাছৰখিনি দেখাই আছো Six, 7, 8, 9, 10, 9, 10, 1, 2, 3, 4, 5 apa? আৰু অকণ বহল হৈ যোৱা
And anything greater than a miracle. It wouldn't be this difficult if we try to be inevitable. Yeah, we could be taking control. Yeah, if we try to believe in anything greater than a miracle. It wouldn't be this difficult if we try to be inevitable. Yeah, we could be taking control. Yeah, 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 we could be taking control. Yeah. তো ভিডিঅ'টো চাই সকলোৱে গম পাইছে চাগে যে মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ আৰু ভিডিঅ'টো সম্পৰ্কতে যে অকণমান কথা পাতোঁ বুলি ভাবিলোঁ মানে মই দোকানখনত আহি পিনে বহি আছোঁ তো ঘৰৰ দোকান যিহেতু বহি আছোঁ মানে মই ভাবিলোঁ ভিডিঅ'টো সম্পৰ্কততো একো কোৱাই হোৱা নাই তো আপোনালোকক অকণমান ইনফৰ্মেশ্যন এটা দি দিওঁ ক'ত কি কেনেকৈ কি শিকাই আছোঁ কি নাই তো সেইটো সম্পৰ্কত অকণমান কথা পাতোঁ তো ভিডিঅ'টো চাবই ন গম পাওঁ মানে তো ভিডিঅ'টোৰ কথা কিনো ক'ম আজিকালি নাৰীসকলত যিমানে দেখিছোঁ কয় যে নাৰীসকল পুৰুষৰ একদম সমান কিন্তু একেটা কথাই যদি আমি কওঁ নাৰী মানে কিছুমান নাৰী বহুত মানে মহিলাসকলৰ যদি ছোৱালীসকলৰ কথা কওঁ আমুকত যদি আজি শুনিছোঁ বোলে আমুকত ৰেপ হৈছে অকণমানি ছোৱালী এজনীৰ কথা শুনিছোঁ যে আমুক হৈছে তামুক হৈছে মানে কিছুমান ছোৱালীকতো ঘৰৰ পৰা ওলাবলৈ দিবলৈ এতিয়াও বহুত মাক ভয় কৰে বা নিজেও ওলাই যাবলৈ আজি যদি 10টা বজাত কিবা এটা কাৰণ ইমাৰ্জেঞ্চি হয় ছোৱালীজনী ওলাই যাবলৈ এতিয়াও ভয় কৰে আফচোচ কৰে মানে কথাটো সেইটোৱে তো নিজকে কেনেকৈ সাহসী কৰিব নিজকে অলপতো সাহস লাগিব ন বুকুত মানুহে আৰু চেল্ফ ডিফেন্স এনেকুৱা এটা কথা যদি আপোনালোকে যদি নিজৰ ছোৱালীজনী শিকায় বা নিজে শিকে মই ভাবোঁ যদি সম্পূৰ্ণকৈ শিকে বোলে খেলি বেয়া পায় আমুক বেয়া পায় তামুক বেয়া পায় সেইটো মেইন কথা নহয় যে খেলিবৰ কাৰণে যে কিবা এটা শিকিব সেইটো মেইন কথা নহয় নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু যদি নিজেই শিকে এটলিষ্ট ৰাতি যদি 8টা বজাত ক'ৰবাত ইমাৰ্জেঞ্চি কাম যে ওলাই যাবলগীয়া হয় যদি চেল্ফ কনফিডেঞ্চ লেভেল এটা থাকে আছে মই মোক কোনোবাই টাচো কৰে মই এক্সট্ৰা মাৰি দিব পৰা মোৰ কেপাচিটিটো আছে যে মই মাৰি দিব এক গুচা মাৰি দিলে মোৰ উফৰিবই পাগে বা মোৰ মানে কনফিডেঞ্চ লেভেলটো অলপ বাঢ়ি থাকে তো মই ভাবোঁ যে আমি মানে যি ভিতৰুৱা অঞ্চলৰ যিবোৰ মানে ছোৱালী থাকে সৰু সৰু ছোৱালী মানে ডাঙৰ হৈছে আৰু সিহঁতক যদি অকণমান আমি যিখিনি জানো যিহেতু মই শিকিয়ে আছোঁ শিকি থকাৰ পৰা যদি অকণমান যদি শিকাব পাৰোঁ নিজকে মানে বহুত ভাল ফিল এটা আহে মানে যদি নিজে অকণমান যিমানকণ জানো সিমানকণ যদি আনক দিব পাৰোঁ বহুত মানে কিবা আৰু কি ক'ম বুজাব নোৱাৰোঁ সেইটো কথা তো সেইটোৰে ক্ষেত্ৰত মানে যিটো চৰকাৰে এটা ধৰি দিয়া আছে চেল্ফ ডিফেন্স প্ৰত্যেকখন স্কুলতে আহে শিকাবৰ কাৰণে তো মানে টাউন এৰিয়াটো কথা নকওঁ কিন্তু টাউন এৰিয়াৰ ওপৰত প্ৰায় ল'ৰা ছোৱালীখিনিয়ে খেলা মেলাৰ লগতে জড়িত হৈ থাকে যিমান লগৰ লগ পাইছোঁ টাউনৰ যিমানখিনি লগৰ থাকে সিহঁত প্ৰায় ইটোৰ লগত সিটো খেলা মানে সম্পৰ্কত মানে জড়িত হৈ থাকে আৰু কিন্তু গাঁৱৰ ভিতৰৰ যিবোৰ অঞ্চল থাকে সেইবোৰত প্ৰায় ল'ৰা ছোৱালীবোৰৰ খেলে কিন্তু সেইটো ভিত্তিত নহয় আৰু কিন্তু ছোৱালীবোৰক মানে এই বস্তুটো অকণমান হ'লেও প্ৰয়োজন যিকণ আমি দিব বিচাৰিছোঁ মানে আৰু সিহঁতক যদি এইকণ দি পিনি যদি অকণমান কিবা এটা কৰিব পাৰোঁ আৰু কথাটো এনেকুৱা হয় যে চেল্ফ ডিফেন্স শিকাবলৈ গৈ পিনি কিছুমান স্কুলত কিছুমান ছোৱালী কিছুমান বস্তুৰ প্ৰতি আগ্ৰহী থাকে কিন্তু সিহঁতে সেইটো বস্তু মানে লিংকটো নাপায় আমাৰ গাঁৱৰ ভিতৰত মোৰ নিজৰ গাঁৱৰ কথাই ক'ম গাঁওখন বহুত ভিতৰত খেলিবলৈ কিবা এটা আজিকালিতো অকণমান আপডেট হৈছে বাৰু খেলিবলৈ যাবলৈ খেলা বস্তুটো সেইটো বস্তু কেনেকৈ ক'ত শিকেগৈ কি কথা সেইটোকে নাজানে কোনো মই নিজে আগতে গম পোৱা নাছিলোঁ যেতিয়া ওলাই মেলি গ'লোঁ প্ৰথমতে মোৰ 9-10 চেল্ফ ডিফেন্স শিকিছিলোঁ তাৰ পৰাই কথাটো গম পাইছিলোঁ এনেকৈ খেলিব পাৰি এনেকুৱা কথা তো ফাৰ্ষ্ট ইয়েৰলৈ যোৱাৰ পৰাহে অলপ
ওলাই মেলি যোৱাৰ পৰা গম পালোঁ এনেকৈ তেনেকৈ খেলিব লাগে কৰিব লাগে। তো যদি আমি ইয়াত অলপ শিকাই মেলি দিওঁ, যদি কাৰোবাৰ আগ্ৰহ থাকে তেওঁলোকে মানে তাত গৈ পিনি অকণমান মানে ইনফৰ্মেশ্যনটো উলিয়াই ন আজিকালি, যিবোৰ অলপ স্মাৰ্ট থাকে সেইটো ক'ব এনেকৈ ক'ত শিকিছে কি কথা সোধে মেলে। তো তেনেকৈ এটা মানে লিংক পাই যায়, সিহঁতে যদি আগ্ৰহ থাকে শিকিবলৈ যাবলৈ সিহঁতি ওলাই যাব পাৰে। আৰু কিনো ক'ম, মুঠতে শিকিব লাগে। আজিকালি ছোৱালীৰ কাৰণে চেল্ফ ডিফেন্স বস্তুটো বহুতেই জৰুৰী। আৰু সেইকাৰণে মই ভাবোঁ যে যিখন শিকাইছোঁ মানে তেওঁলোকে ছাত্ৰীসকলে মানে বহুত কিবা মানে আৰু আহিব শিকাবলৈ আমুকে মই সিহঁতি পূৰা একদম মানে পূৰা এক্সাইটেড হৈ থাকে। আৰু এখন স্কুলত তেনেকুৱা আছে যে অকণি ল'ৰা এম ই স্কুল আৰু এম ই স্কুলত অকণি ল'ৰাবোৰ চাই থাকে আৰু দেই আমিও বাইদেউ আমাকো শিকাব নি কি কয়। তো মই মানে এনেইতো ছোৱালীৰ কাৰণে শিকাবলৈ আহে তো অকণি ল'ৰাকেইটাকো শিকাই দিওঁ মানে তেনেকৈ ভাল লাগে। কিন্তু বস্তুটো আগ্ৰহ দেখালে ন যিমান মইতো বহুত বেছি নাজানো সেইটো বেলেগ কথা, কিন্তু যিমানকণ জানো সিমানকণ মানে শিকাই ভাল লাগে সিহঁতক যে ইমান আগ্ৰহ মানে থাকে মানে সেইটো আৰু কথাটো সিমানেই যে মুঠতে ছোৱালীসকলে নিজৰ সুৰক্ষাৰ কাৰণে চেল্ফ ডিফেন্স বা মাৰ্চেল আৰ্ট শিকিব পাৰে। খুব জৰুৰী বস্তু মানে এইটো। তো তেওঁলোকে শিকক, ওলাই মেলি যাওক আৰু নিজৰ কনফিডেন্স লেভেলটো হাই কৰি দিয়ক। তো ভিতৰতে ইমান বেছি কথা নকওঁ আৰু বহুত দেৰি গ'ল, 54 ছেকেণ্ড কথা ওলাই দিলোঁ। তো মুঠতে চব ভালে থাকক, প্ৰত্যেকজনী ছোৱালী সুৰক্ষিত হৈ থাকক তাকে বিচাৰোঁ। বাই বাই।